তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী জibinot মজুমদাৰ। তোমাৰ জীৱনত কিবা এটা লক্ষ্য আছে? আছে। কি হ'বা কিবা এটা জীৱনত কিবা এটা কৰিম কিবা লক্ষ্য আছে? আছে। কি আছে? মোৰ আৰ্মি নহ'লে পুলিচৰ লক্ষ্য আছে। আৰ্মি নহ'লে পুলিচ। কিয় হ'বা আৰ্মি? আৰ্মি হৈ মোৰ দেশৰ মই ৰক্ষা কৰিব বিচাৰোঁ। ইয়েছ, ভেৰি গুড। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী টিণ্টু চক্ৰৱৰ্তী। তুমি কিবা জীৱনত কিবা এটা হ'ব বিচাৰা? হয় ছাৰ। কি হ'ব বিচাৰা? ছাৰ CID। CID হয় কি কৰিবা দেশৰ বাবে? দেশৰ বাবে ছাৰ দেশৰ কাৰণে আন্দোলন কৰিম। ভেৰি গুড। চ' অভিভাৱক আৰু অভিভাৱিকাক মই এই ক'ব খুজিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে স্কুলত আহে, বিদ্যালয়ত আহে আৰু সিহঁতি শিক্ষা গ্ৰহণ কৰে, কিন্তু কিছুমানে এনে শিক্ষা গ্ৰহণ কৰে আৰু জীৱনত একো ডাঙৰ কিবা এটা কৰিব নোৱাৰে, আৰু কিছুমানে বহুত ডাঙৰ ডাঙৰ কাম কৰে, মহান ব্যক্তি হয়। গতিকে কিয় কিছুমানে কৰিব নোৱাৰে একো কাম আৰু কিছুমানে বহুত ডাঙৰ ডাঙৰ কাম কৰি যায় নিজৰ জীৱনত? ইয়াত কথা আছে যে আমি কিমান আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিব পাৰোঁ। সিহঁতক মাজে মাজে এইবোৰ প্ৰশ্ন আমি সুধি থাকিব লাগে যে সিহঁতৰ জীৱনৰ কি লক্ষ্য আছে, হোৱাট ইজ দ্য এম্বিশ্যন ইন দেয়াৰ লাইফ। সিহঁতৰ এম্বিশ্যনৰ বিষয়ত, লক্ষ্যৰ বিষয়ত আমি মাজে মাজে যদি সুধি থাকোঁ, সিহঁতি এটা প্ৰেৰণা এটা পায় আৰু এই প্ৰেৰণাৰ যোগেদি সিহঁতি পঢ়া শুনাত নিজৰ মনোযোগ দিয়ে। কিছুমান ছাত্ৰ ছাত্ৰীসকলে কিয় পঢ়াত ইণ্টাৰেষ্ট নিদিয়ে? কাৰণ সিহঁতৰ জীৱনৰ কোনো লক্ষ্য নাথাকে। এতিয়া ধৰক দীপজ্যোতিয়ে মোক ক'লে যে সি আৰ্মি হ'ব, পুলিচ হ'ব, সি দেশৰ মানুহসকলক সি ৰক্ষা কৰিব আৰ্মি হৈ। তাৰপিছত লগতে ৰিণ্টুৱে ক'লে যে মই CID হ'ম, দেশৰ ৰক্ষা কৰিম। গতিকে সিহঁতৰ মনত এটা লক্ষ্য আছে, ক'ৰবাৰ পৰা সিহঁতি পাইছে, ক'ৰবাত মানুহক চাই তেনেকুৱা এটা জীৱনৰ এটা লক্ষ্য নিৰ্ধাৰিত কৰিছে, বা কোনোবা চিনেমাত চালে তেনেকৈ কৰি সিহঁতি এটা লক্ষ্য বান্ধিলে। এনেকৈ লক্ষ্য আমি মাজে মাজে যদি সুধি থাকোঁ, সিহঁতি প্ৰেৰণা পাই থাকে আৰু সিহঁতৰ এটা ধৰক মনত এটা ভাৱনা এটা আহিয়ে থাকে যে মই এনেকৈ কৰিম জীৱনত। গতিকে এইবোৰ ধাৰণা, এইবোৰ মনৰ যোনটো এটা ডাঙৰ হৈ মই কি কৰিম, এইবোৰ প্ৰেৰণা আমি দি থাকিব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলক, তেতিয়াহে জীৱনত সিহঁতি কিবা এটা কৰিব পাৰিব। গতিকে মই সকলো পেৰেণ্টছ গাৰ্জেনক মই এইটো ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকেও সিহঁতক মনোযোগ দিব পঢ়াৰ কাৰণে মনোযোগ দিয়াৰ লগে লগে সিহঁতৰ জীৱনৰ এটা যোনটো লক্ষ্য এটা আছে, উদ্দেশ্য এটা যোনটো আছে, সেইটো বাবে আপুনি মাজে মাজে সিহঁতক মনত পেলাই থাকিব। ধন্যবাদ। এই ভিডিঅ'খন কেনেকুৱা লাগিলে আপোনালোকে ক'ব। যদি ভাল লাগিছে তেতিয়া লাইক কৰিব, আপোনালোকে শ্বেয়াৰ কৰিব। অন্য মানুহ যিহেতু সিহঁতিও ভিডিঅ' চাব পাৰিব আৰু সিহঁতিও জীৱনত কিবা এটা ভাল এটা জ্ঞান এটা পাব। ধন্যবাদ। আপোনাৰ সকলো দিন শুভ হওক।